মন্দিত হাবুঙৰ পৰা মই ক্ষীৰোদ মোহনে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে চাব। এইজন আমাৰ লক্ষীন্দ্ৰ কুমাৰ দাস সকলোৰে পৰা আজি উপস্থিত আছোঁ আমি ইতিহাসে গৰকা হাবুঙত আজি আমি কি কৰিলোঁ আৰু হাবুং শব্দটোৰ অৰ্থ কি জনাই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু হাবুঙত কি হৈছিল প্ৰথম কথা বা হাবুঙৰ বৈশিষ্ট্য কি সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত পাব। সকলোৱে আশা কৰোঁ লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব আৰু কিবা এটা কমেণ্ট এটা কৰিব। এইটো আমাৰ লক্ষীন্দ্ৰ দাসৰ পৰা অলপমান মতামত ল'ব যে ইয়ালৈ আহি কেনেকুৱা লাগিল। মোৰ এটা ভাল লাগিছিলে কাৰণ মই কালি এটা বিশেষ অনুষ্ঠানৰ কাৰণে আমাৰ নৰ্থ লখিমপুৰলৈ আহিছিলোঁ। তাত অনুষ্ঠান কৰি মেলি মই আমাৰ ইনামৰামপুৰ এটা বন্ধুগত থাকি আজি দুজন ভাতৃ আজি হাবুঙলৈ আহিলোঁ। হাবুঙত উপস্থিত হৈ মানে এনেকুৱা এটা গৌৰৱ হৈছে যে আহোমৰ এখন ৰাজধানী বুলি কয়, কিন্তু ৰাজধানী সদৃশ নহয়, কাৰণ কেলৈ ইয়াত এটা জিৰণি চৰা হিচাপে চুকাফাই আহি বাসস্থান পাতিছিল। আৰু এই অনুষ্ঠানৰ আজি যিসকল পূজা অৰ্চনা কৰা পুৰোহিতৰ লগতে সমিতি আছে কৰি আহিছে। আৰু মই ইয়াত উপস্থিত হৈ নিজৰে গৌৰৱ অনুভৱ কৰিছোঁ যে সুদূৰ বুলি ক'লেও বেয়া নহয়, কাৰণ এই পাৰৰ লোকসকলে আমাৰ শিৱসাগৰ চৰাইদেউ অনুক্ৰম কৰে আৰু ইয়াত উপস্থিত থাকি নিশ্চয় ভাল লাগিছে। আৰু মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আকৌ দ্বিতীয়বাৰ যাতে এই হাবুং ভ্ৰমণ কৰিবলৈ পাওঁ। দুজন ভাই আৰু খনলাই লেংডনে পঠিয়াই দিলে আৰু লগত খনলাই 8 নম্বৰলৈ চাউল তাকো লগত কিনিও ভয়ে আহি য'ত মুংৰি মুংৰাম আজিকালি মুগমাও মানে ম্যানমাৰ সেই জেগাতে খনলাই ক'লে চুকাফাক উপায় এটা আমাৰ বয়স হৈছে, আমি ভৈয়ামলৈ নাযাওঁ, আমি ইয়াৰ পৰা ঘূৰি গুচি যাম, কিন্তু তুমি ভৈয়াম যাবই লাগিব। আৰু তোমাক আমি 9,000 সৈন্য সমাজৰ লগত পঠিয়াই দিম আৰু 3জন পুৰোহিত দিম, যাতে তোমাক বিপদে আগতে ভ্ৰমণ কৰি চাই সহায় কৰিব পাৰে। তাৰ কাৰণে 3জন পুৰোহিত দিম। আৰু এই যিটো বুঢ়ী এটাই দিছে এইটো চুম্বীয় বিপ্লৱ সেইটো তুমি কৰিবা। আৰু তুমি কিন্তু গৈ ভৈয়ামত কিছু জাতি আছে, সেই জাতিবিলাক হৈছে বৰাহী, মৰাণ, মটক, চিংফো, টকা, দকলা, এই তিৱা, এই জাতিবিলাক তুমি যদি নকৰিবা, সিহঁতৰ লগত মোকামিলাৰে খুব মিলা মিছাৰে তুমি মুংডুন চুনখাম সোণৰ অসম বৰ অসম সেইবুলি চুকাফাক কৈছে। চুকাফাই আহি গ'ল, আহি এটা ওখ পৰ্বতৰ নাম আছিলে ভয়কান্ত। তাতেও উঠি চুকাফাই তললৈ চাইছে যে কোনফালে গ'লে ভৈয়াম, কিন্তু কোনোফালে পথ নাই, চাৰিওফালে হাবি জংঘলে আছে। তেতিয়া চুকাফাই উপায় নাপায় এই লগত এটা কাই আনিছে, কাই মানে কুকুৰা, সেই কাইটোকে পণ্ডিতকেইজনক ঠেলি দিছে যে আপোনালোকে এই কাইটো পূজা পাতক, পূজা কৰি এইটো কাইটো পাতচি কৰক আৰু পাতচি কৰি মোক এই ভৈয়ামলৈ যোৱা পথ খুলিলে মানে। সেই তেতিয়াই পণ্ডিতসকলে পূজা কৰিব, সঁচাম মচাই মোক কিনি পুৰুষে পূজা কৰিলে, কাই পাতচি কৰিলে, তেতিয়াই সেই পথটো ওলাই আৰু সেই পথে চুকাফাক চিনিছে। কিন্তু পৰ্বতৰ নাম সলনি হ'ল, কেলৈ হ'ল? কাই মানে কুকুৰা, পাত মানে বলি দিয়া, গতিকে পাত কাই পৰ্বত, নহ'লে কিন্তু ভয়কাম পৰ্বতে আছে। আৰু সেই পাত কাই পৰ্বত পাৰ হৈ চুকাফাই আহি সেই তোমালোকৰ তাতে টিপাম, এই টিপামতে ৰাজধানী পাতিছে। কিন্তু টিপামত পানীটো বৰ ঠিক নহয়, মানে আইৰণ, সেইকাৰণে চুকাফাই তাতো 3-4 বছৰ থাকি মেলি চুকাফাই আকৌ ভাবিলে নাই, ক'ত ওখ জেগা, ক'ত সমতল জেগা, ক'ত পানী ভাল, সেই জেগাত বিচাৰি পুনৰ ঘূৰি আহি এই জেগাডোখৰ পালে। ইয়াতে দেখিলে যে যথেষ্টডোখৰ বহল আৰু বহল নাই, যিডোখৰ 285 বিঘা মাটি, এই 285 বিঘা মাটিটো তেওঁ 4 বাউণ্ডেৰী গড় মাৰিলে। একদম 4 ৰাউণ্ড গোটেই গড় আছে, এতিয়াও আছে, আৰু মাজতে এটা সৰু গড় আছে, বাৰী গড় ভিতৰ গড় দুটা মাৰি পেলাই চুকাফাৰ লগত যি 9,000 সৈন্য সমান্ত আছে, সেই 9,000 সৈন্য সমান্ত ইয়াত গা ধুবলৈ পানী নাই, সেইকাৰণে সেইফালে দক্ষিণ ছাইডত গা ধোৱা পুখুৰী, সেই পুখুৰীটো এতিয়াও আছে, এতিয়া চাব পাৰিব। কিন্তু
সেই পুখুৰীটো ফাগুন চ'তত পানীটো শুকাই যায়। সেইকাৰণে হাবুং কৈছিল আমি ভাবিলে কি এই পুখুৰীটো খান্দি দিওঁ যে সেই বুলি 9 দিন 9 মাহ কোনোদিনে যে চিৰিখন ওচৰলৈ নিব নোৱাৰি। এটা বাটতে যে চিৰিখন বন্ধ হৈ বেছি চেষ্টা কৰিলে গাই বাৰু হাত ধৰিবিলাক কাম গতিকে এই পুখুৰী আজিও খান্দিব নোৱাৰিলে গতিকে আছে। আৰু চুকাফাৰ লগত যি 3জন মচাই মকলং লৈ যাইছিলে তাৰে এজনৰ ইয়াতে মৃত্যু হোৱাত আহোমৰ এটা নিয়ম আছে, মানুহ মৰিলে ঘৰ ধৰি ভালি লগতে ধুৱাই মৈদাম তাৰ কাৰণে সেই উত্তৰ দিবলৈ বহুত পাওঁতে মৈদাম চিনেমা আছে চাব। তাৰ মাজতে এই চুমদেউবজ্ঞ পূজা কৰিবৰ কাৰণে এই ভেটিটো চুকাফাই এইটো ভেটি তোলা নহয়, এইটো চুকাফাই তোলা আৰু ইয়াতে চুমদেউবজ্ঞ বহুৱাই পূজা হয়। এনেকৈ পূজা কৰি থাকোঁতে 3 বছৰ কি 4 বছৰ ইমান বছৰহে তেওঁ পূজা কৰে। তেনেকুৱাতে ব্ৰহ্মপুত্ৰ বানপানীয়ে চাৰিওফালে পানীও দিলে। তেতিয়া চুকাফাই ভাবিলে সেইটো সৰু দৰ জেগা, ইয়াতো ৰাজধানী লওঁ, সেই বুলিহে তোমালোকৰ তালৈ গৈছে গৈ তাত ৰাজধানী পাতিলে। কিন্তু এই জেগা তেনেকৈ থাকিব অতব্য অৰণ্য। এই অতব্য অৰণ্য জেগাখন আকৌ 1990 চনত এজন মানুহে বুৰঞ্জী পাঠত পালে যে হাবুং চুকাফাৰ দ্বিতীয় ক'ত আছে বিচাৰি ধেমাজিলৈ আহিলে অতিৰিক্ত উপায়ুক্ত তেওঁৰ নাম হ'ল মানচাও নগেন হাজৰিকা, তেখেতৰ ঘৰ গুৱাহাটী। আৰু তেখেতে আহি এইফালে যে হাবুং তেওঁ পুনৰুদ্ধাৰ কৰে আৰু সেই তেতিয়া আছিলে 1990 আৰু সেই উদ্ধাৰ কৰাৰ পাছতে ইয়াতে যিভাগ চাউথ এণ্ড লেণ্ড অৰ্থাৎ মন্দিৰ ভাগ বনাই লোৱা পাছত ইয়াতে মাংগলিক কৰ্ম আৰম্ভ হ'ল। সেই মাংগলিক কৰ্ম সম্পূৰ্ণ ভয়ালৰ পৰ্যটনৰ তাই ভাষাৰে আৰম্ভ আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত এই আশীৰ্বাদ দি থকা হৈছে। কিন্তু এই যে হাঁহ বুং শব্দটো অৰ্থ আছে, হাঁহ মানে এখন ভল আৰু ঘৰ ঠাই, বুং মানে এখন দ ঠাই। এই হাবুংখনৰ দুটা ছাইডত এখন মহানদী আছে, সেইফালে এটা ছাইডত পশ্চিম দিশত এখন উত্তৰ দিশ। এই হাবুংখনতে চুকাফাই তেনেকৈ গুচি গ'ল। তাৰপাছত 90 চনত উদ্ধাৰ হ'ল। তেতিয়াৰ পৰা আজি পৰ্যন্ত ইয়াতে মাংগলিক কৰ্ম কৰা হৈছে। এই মাংগলিক কৰ্ম সম্পূৰ্ণ ভয়ালৰ পৰ্যটনখনৰ তাই ভাষাৰে আৰু এই তাই ভাষাৰ আশীৰ্বাদ দিবলৈ যাওঁতে অসমৰ শদিয়া পৰা ধুবুৰীলৈকে নিতৌ খলো বাঢ়িছে, হাজাৰ যাক যিলৈকে থাকে গৈছে। গতিকে এই হ'ল মহিমাময় হাবুং, যিখন মহিমাময় হাবুং হয়তো উদ্ধাৰ নহ'লগৈ। এই ফুৰাৰ যি মহন্ত 2016 চনত অবান্ত সোণোৱালে এটা মেডাম মে ফি জ্বলাইছে। আহি তেওঁ এটা আশীৰ্বাদ ষ্টেজত গৈ ভাষণ দিছে। ভাষণ দি তেওঁ হাবুঙক উইকি টকা দিছে। কিন্তু তেতিয়া ভগতচিঙা মন্দিৰ চাৰিওফালে মানে বাঘ জগা হাবিয়া অপৰা, গতিকে সৰ্বানন্দ হয়তো মনলৈ কিবা এটা বেয়া ভাবিছিল। সেই বেয়া ভবাৰ কাৰণে তেওঁ হেলিকপ্টাৰখন যেতিয়া ওৱাৰ মাৰিলে তেওঁ যাব নোৱাৰিলে। হেলিকপ্টাৰখন ধৰি ৰাখি থৈ দিলে। আমাৰ লগত আছিলে পৰিমল শুক্লপতি নৱদলে প্ৰধান মন্ত্ৰী। চাৰিওকৈ বহুতলৈকে গ'ল কিন্তু কৈ যাব নোৱাৰা হ'ল। আকৌ নামি আহে, মাটিটো নপৰে, আকৌ যায় নামি আহে, মাটিটো নপৰে। এনেকৈ 7 বাৰ 45 মিনিট আপ এণ্ড ডাউন হ'ল। যেতিয়া আপ এণ্ড ডাউন হ'ল তেতিয়া জিলা দৈ আহি মোক এটা খবৰ দিছিলে যে তেওঁ বাহিনী গৈছে, কি কাহিনী CMৰ হেলিকপ্টাৰ যাব পৰা নাই। তেতিয়া এই নামজাৰি ঘড়ীটো লৈ ফিল্ডলৈ লৈ গ'লোঁ। তাতে গ'লোঁ তেওঁ ধ্যান কৰি চলোঁ গাই তেতিয়া ঘড়ী কিবা চটককৈ মাৰি দিলে, ঘটককৈ হেলিকপ্টাৰ লৈ গুচি গ'ল। আৰু সেই সমানন্দই আকৌ ফোন কৰি গধূলি কৈছে যে মই ভালৰ কুশলে পালোহি, মই 2 কোটি দিম বুলি নহয়, মই 3 কোটি দিম। গতিকে এইবোৰ টকা পইচা পায় এই ল'ৰাবিলাকে এইবোৰ ঘৰ যাব লাগে, এইবোৰ হাবুং পইচা। গতিকে সেই কাহিনীটো নিউজ লাইভে কিন্তু দিনটো কাহিনীটো ৱৰ্ল্ডৰ টিভিবিলাকত দেখুৱাই আহে। সেই তেতিয়াই হাবুং কি বস্তু সকলোৱে দেখা পালে আৰু তেতিয়াৰ পৰাই ইয়াত ভক্ত নহ'লে আগতে এখন ভক্ত নাছিলে। চৰকাৰীভাৱে স্বীকৃতি কেতিয়া পাইছে? 16 চনত। ঠিক আছে হ'ল। হাবুং